বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ নাম হৈছে জয় আৰু মই আজি আপোনালোকলৈ লৈ আনিছোঁ এটা নতুন টাইপৰ ভিডিঅ'। বন্ধুসকল, অভাৰ থিংকিং মানে বেছিকৈ চিন্তা কৰা ইও এটা বেমাৰৰ দৰে। এটা ৰিচাৰ্চৰ পৰা গম পোৱা গ'ল যে আমাৰ পৃথিৱীত ৭১% হৈ উঠে এই অভাৰ থিংকিং বেমাৰৰ দ্বাৰা ভুগি আছে। অভাৰ থিংকিঙে আমাৰ মগজুৰ ক্ৰিয়েটিভিটি অৰ্থাৎ সৃষ্টি ক্ষমতা কম কৰি তোলে। আৰু বন্ধুসকল, আপোনালোকে জানেনে অলপ দিনৰ আগত হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত কৰা এটা ৰিচাৰ্চৰ মতে অভাৰ থিংকিঙে আমাৰ কাম কৰিব পৰা ক্ষমতা ৪২% কম কৰি দিয়ে। কিছুমান ষ্টাডিত এইটো পোৱা গ'ল যে যোনবোৰ মানুহে কমকৈ চিন্তা কৰে বা এটা লিমিটতহে চিন্তা কৰে, তেওঁলোকৰ মগজু বেছিকৈ চিন্তা কৰা লোকসকলৰ তুলনাত ২২% বেছিকৈ কাম কৰে। এই সকলোবোৰ ফেক্টৰ পৰা আপোনালোকে ইতিমধ্যে গম পালেই চাগে অভাৰ থিংকিঙে কেনেকৈ আমাৰ মগজুৰ ক্ষমতাক প্ৰভাৱ পেলাইছে। বন্ধুসকল, এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহে যে আমি এই অভাৰ থিংকিঙৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম বা এনেকুৱা কি কৰিম যাতে আমি ইয়াৰ পৰা বাচিব পাৰোঁ। আৰু আপোনালোকে যাতে সেই সমস্যাটোৰ পৰা বাচিব পাৰে তাৰ কাৰণে মই আজি আপোনালোকলৈ লৈ আনিছোঁ এনেকুৱা কেইটামান তথ্য যাৰ দ্বাৰা আপোনালোকে অভাৰ থিংকিং কৰা বেমাৰটো একেবাৰে শেষ কৰিব পাৰিব। গতিকে পোনপ্ৰথমে আমি আলোচনা কৰোঁ যে আমি সকলোৱে অভাৰ থিংকিং কিয় কৰোঁ। সমস্যাটোৰ সমাধান বিচৰাৰ আগত আমি এইটো গম পাব লাগিব যে সমস্যাটো হৈছে কিয়। বন্ধুসকল, অভাৰ থিংকিং কৰা মুখ্যকৈ দুটা কাৰণ হ'ব পাৰে। তাৰে প্ৰথমটো হৈছে ড'ন্ট লিভ ইন প্ৰেজেণ্ট। বেছিভাগ কেছত অভাৰ থিংকিং কৰাৰ মুখ্য কাৰণ এইটোৱে হয় যে আমি কিবা এটা কাম কৰি থাকিলে যদি সেইটো সময়ত আমাৰ ধ্যান বৰ্তমানত নথৈ পাষ্ট অথবা ফিউচাৰত যদি লগোৱা হয় তেন্তে ই আপোনাৰ কাৰণে অভাৰ থিংকিঙৰ কাৰণ বনিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি কিবা কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰী কৰিছে আৰু আপুনি সেইটো সময়ত যদি ভাবে আপুনি আগতেও বহুবাৰ এক্সাম দিয়াৰ পাছতো ক্ৰেক কৰিব নোৱাৰিলে আৰু চাগে এইবাৰো আপুনি এক্সাম ক্ৰেক কৰিব নোৱাৰিব, এইবোৰ ভবাৰ কাৰণে আপোনাৰ মনটো কৰ্মৰ পৰা আঁতৰি যায় আৰু আপুনি আপোনাৰ 100% ধ্যান কৰ্মত লগাব নোৱাৰে। আৰু যদি আপুনি আপোনাৰ ধ্যান কৰ্মৰ ওপৰত নলগাই অভাৰ থিংকিং কৰিবলৈ লগায় তেন্তে আপোনাৰ বেছিভাগ এনাৰ্জি চিন্তা কৰোঁতে খৰচ হ'ব। তাৰ পৰিণতি স্বৰূপে আপুনি এইবাৰো এক্সাম ক্ৰেক কৰিবলৈ অসক্ষম হ'ব। আৰু বন্ধুসকল, সেইকাৰণে কোৱা হয় যে কৰ্ম কৰি যোৱা ফলৰ চিন্তা নকৰিবা, সেইকাৰণে কৰ্ম কৰি যোৱা তাৰ উচিত ফল তোমাক কৰ্মই দিব। বন্ধুসকল, আমাৰ আজি ২ নম্বৰ পইণ্টটো হৈছে ফিয়াৰ অফ লুজিং। বন্ধুসকল, বহুত মানুহে এইটো ভয়ত অভাৰ থিংকিঙৰ চিকাৰ বনে। কিছুমানে ভাবে যে মোৰ চাকৰি গ'লে কি হ'ব আৰু কিছুমানে ভাবে যে মোৰ স্বাস্থ্য বেয়া হৈ গ'লে কি হ'ব। আমি সকলোৱে কিবা নহয় কিবা এটা হেৰুৱাৰ ভয়তে অভাৰ থিংকিঙৰ চিকাৰ বনো। বন্ধুসকল, এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকক মই আজি এনেকুৱা 4টা টিপছ দিম যোনকেইটা আপোনালোকেও যদি ফ'ল' কৰে তেন্তে আপোনালোকেও আপোনালোকৰ অভাৰ থিংকিং কৰা সমস্যাটোৰ পৰা একেবাৰে পৰিত্ৰাণ পাব। বন্ধুসকল, 4 নম্বৰ টিপছটো হৈছে একচেপ্ট ডেট ইউ আৰ এ অভাৰ থিংকাৰ। বেছিকৈ চিন্তা কৰাৰ পৰা বাচিবলৈ আপুনি এইটো কৰিব পাৰে যে যিটো কথাই আপোনাক বেছিকৈ চিন্তা কৰিবলৈ বাধ্য কৰাইছে আপুনি সেই কথাবোৰ এখন কাগজত লিখি পেলাওক। আৰু আপুনি যদি সেই কথাবোৰ লিখি ভালকৈ চালি জাৰি চাই তেন্তে আপুনি এইটো গম পাব যে কিহৰ কাৰণে আপোনাৰ সেই সমস্যাটো আহিছে আৰু যদি আপুনি সেই সমস্যাটোৰ মুখ্য কাৰণটো বিচাৰি উলিয়াব পাৰে তেন্তে তাক শেষো কৰিব পাৰিব। বন্ধুসকল, কেতিয়াবা আমাৰ সমস্যাবোৰ ইমানেই সৰু হয় যে আমি তাক সহজেই সমাধান কৰিব পাৰোঁ, কিন্তু আমি বেছিকৈ চিন্তা কৰিহে তাক ডাঙৰ কৰি পেলাওঁ। বন্ধুসকল, ইংৰাজীত এষাৰ কথা আছে যে ইফ দেয়াৰ ইজ ন' এনিমি উইদিন, দ্য এনিমি আউটছাইড কেন হাৰ্ট ইউ। ইয়াৰ অৰ্থটো হৈছে আপোনাৰ নিজৰ ভিতৰতে যদি কোনো শত্ৰু নাই ন তেন্তে আপোনাক কোনো বাহিৰৰ শত্ৰুৱে একো কৰিব নোৱাৰে। যিমান ভয় শংকা আছে চব আপোনাৰ ভিতৰতে আছে। আপুনি যি ভাবে যি আশা কৰে সেইবোৰ চব আপুনি পাব পাৰে। অকল প্ৰয়োজন হয় আপুনি লিমিটত চিন্তা কৰা আৰু বুদ্ধি লগোৱা আৰু কষ্ট কৰা। আজি আমাৰ 2 নম্বৰ পইণ্টটো হৈছে অলৱেজ ট্ৰাই টু থিংক পজিটিভ। পজিটিভ অৰ্থাৎ সকাৰাত্মক চিন্তাই মানুহৰ জীৱনত কিদৰে প্ৰভাৱ পেলায় আপোনালোকক চাগে এইটো কোৱাৰ প্ৰয়োজনেই নাই। সকাৰাত্মক চিন্তা কৰা ব্যক্তিৰ যিকোনো কামতে চকুৰ আগত সমাধানটো থাকে। তাৰ বিপৰীতে চাবলৈ গ'লে অভাৰ থিংকিং কৰা ব্যক্তিসকল যিসকলৰ মনত অনবৰতে নিগেটিভ চিন্তাই ভৰি থাকে সেইসকলে সমাধানতো সমস্যা দেখি পায়। বন্ধুসকল, বেছি ভবাটো বেয়া কথা নহয়, কিন্তু নকাৰাত্মক অৰ্থাৎ নিগেটিভ চিন্তা কৰাটোহে বেয়া কথা। গতিকে আপোনালোকে যিমান ভাবে পজিটিভভাৱে ভাবক আৰু আপোনালোকক ই সহায়হে কৰিব। বন্ধুসকল, আজি আমাৰ 1 নম্বৰ পইণ্টটো হৈছে লিভ ইন প্ৰেজেণ্ট এণ্ড কনচিডাৰ ডেট ইউ আৰ দ্য বেষ্ট। বন্ধুসকল, মই আপোনালোকক প্ৰথমতেই কৈছিলোঁ যে আমি যিমান পাৰোঁ বৰ্তমানত থাকিবলৈ চেষ্টা কৰিব লাগে। যদিও সকলো সময়তে আমি বৰ্তমানত থকাটো সম্ভৱ নহয়, তথাপিও আপুনি বেছিকৈ চিন্তা কৰাৰ পৰা যদি বাচিব বিচাৰিছে তেন্তে যিমান পাৰে বৰ্তমানত থাকিবলৈ চেষ্টা কৰক।
মুঠতে আপোনালোকে এইটো ভাবক যে আপুনি ভাল হয়, আপুনি যিকোনো কাম কৰিব পাৰিব আৰু আপুনি ইউনিক হয় আৰু আপুনি যিকোনো সমস্যা সমাধান কৰিব পাৰিব। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু যাতে আপোনালোকেও বেছিকৈ চিন্তা নকৰি প্ৰয়োজনীয় সময়ত প্ৰয়োজনীয় কামৰ কথা চিন্তা কৰি হাঁহি ফূৰ্তিৰে জীৱনটো পাৰ কৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।